সি মোৰ লকআপত থাকিব আপোনালোককে কৈছো ইয়াৰ বিষয়ে কিবা সূত্ৰ পালে মোক জনাব আহিছো ম্যাডাম শুনক যদি ভাৰত দুখন সংখ্যাৰ বিষয়ে কিবা ডিটেইলছ আমি পাওঁ আপুনি তাৰ খবৰ নাপায় পাব ডেড বডি পাব আৰু লকআপত ধৰাই যোৱা আশাটো বাদ দিয়ক ভাৰত দুখন সংখ্যা যদি মই ছ'চাইটিৰ সন্মুখত পাওঁ তাতে চাফা দিম কাৰণ আইনে কি কৰিলে দেখিলোঁ প্ৰশাসনে কি কৰিলে দেখিলোঁ এতিয়া আমি কি কৰিম আপোনালোকে চাব এনেকৈ আমাৰ ঘৰলৈ পুলিচ আহি থকাটো মই একেবাৰে ভাল পোৱা নাই আৰু সিদিনা পুলিচ আহি ইয়াৰ ফুৰুজকো কিবা কিবি প্ৰশ্ন সুধি আছে সি এনেও সেই ঘটনাটোৰ পাছৰে পৰা এতিয়াও স্বাভাৱিক হোৱাই নাই তেনে অৱস্থাত চিন্তা নকৰিবা আৰু পুলিচ এজন আহে কোনো ডিষ্টাৰ্বেঞ্চ নকৰে তই কোনো প্ৰব্লেম নকওঁ মই কথা দিলোঁ আৰু পুলিচ নাহে এখন কৰে এইবোৰ বাদ দিলোঁ মন্দিৰ যোৱাৰ কথা আছে কিয় নাযাওঁ নেকি হয় যাওঁ মন্দিৰলৈ যাওঁ মই মেঘালী মই যাওঁ কিন্তু ভাইটি শুনচোন তই অকণমান ইয়াৰ ফুৰুজৰ কথাটো অকণমান ভালকৈ ভাবি গৈছিল মানে তাক পাৰিলে এজন বাহিৰৰ ডাক্তৰৰ লগত চিন্তা নকৰিবা ঠিকে আছে তইতো জানো তাৰ মূৰত গুলি লাগিছিল গতিকে অপূৰ্ণ চখটো হ'বই তথাপিতো ভয় নকৰিবি নহয় সদায় হাঁহি মাতি থকা ল'ৰাটোৱে হঠাৎ এনেকৈ মন মাৰি থকা দেখিলে মোৰ বৰ কষ্ট হয় কষ্ট হয় এই ঘৰখনৰ শান্তিৰ কাৰণে মই কিমান কি কৰিম নাই বাৰ চকু মাৰি মই কোনোদিন চাব নোৱাৰো তাৰ কত বিচাৰি পোৱা নাই কি কথা কবলৈ আছে মইতো কৈছো নে নাই আৰে মই তাৰ লগতে আছিলো আমি দুয়ো পাৰ্কখনত কথা পাতি আছিলো কথা নোহোৱা হৈ গৈছে কি কোনে যাব লাগে বিচাৰি আনো বিচাৰি আনো ক'ত বিচাৰিম তাক আৰু এনেকৈ কিমান দিন আমি এখন ঘৰত আবদ্ধ কৰি ৰাখিম এদিন নহয় যাবই আমি পাহৰি গ'লে নহ'ব যে সি আমাৰ পুৰুষ নহয় পুৰুষ আমাৰ সি অৰণ্যৰ ব্ৰহ্মপুত্ৰ মৰি গৈছে আমাৰ পুৰুষ মৰি গৈছে গম পালে মৰাব নাযায় নকবি দ্বিতীয়বাৰে এটা শব্দ তই বিচাৰ নকৰিবি পাহৰি যা যে আমাৰ পুৰুষ মৰি গৈছে তই পাহৰি যা যে ব্ৰহ্মপুত্ৰক মই এখন ঘৰ পুৰুষ বনাই ৰাখিছো মাত্ৰ এটা কথাই মনত ৰাখ ব্ৰহ্মপুত্ৰ এইখন ঘৰতেই থাকিব লাগিব পুৰুষৰ অভিনয় থাকিব লাগিব কেতিয়ালৈ মই ইয়াত থাকিব লাগিব তই বিয়াজৰ লগত কিয় গুচি গুচি আহ মইতো কৈছো ন বিয়াজৰ লগত থাকিবলৈ মই কাৰো লগত নাথাকো এই ঘৰখনো তোমাৰ নাথাকো তোৰ কথা মতে মই তোক সহায় কৰিব আহিছিলো আৰু নহব মই মোৰ জেগালৈ গুচি যাম কালিংগালৈ গুচি যাম তই মোক বাধা দিবি পাহৰি নাযাবি মই কোন ব্ৰহ্মপুত্ৰ হয় মই ব্ৰহ্মপুত্ৰ মই জানো তোমাৰ সংঘাতী শক্তিশালী আৰু পাৱাৰফুল সাহসী